So, hey বন্ধুসকল কি খবৰ আপোনালোকৰ সকলো ভালে আছে তো হেল্ল' নমস্তে ওয়েলকাম আসসালামু আলাইকুম কেম সস্কাল গুড মৰ্নিং দিস ইজ AJK ফ্ৰম আসাম এণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল AJK ব্লগছ তো আজিৰ লগত আমি ফুৰিব যাম পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী তো তাত আজি অলপ ফুৰিম ফুটেমচা কৰিম তো বলক আমি আজিৰ এই ভিডিঅ'টো এই যাত্ৰাটো আৰম্ভ কৰোঁ ৰ'ব যাব ওলছো হে এই গাড়ী দেখো আহিয়ে পোৱা নাই গাড়ী আছে হে কিবা সৰু গাড়ী হে আটপো না নাতে আটপো ইনোভা দিয়ক ইনোভা আটপো তো উঠি ললো গাড়ী তো এতিয়া যাম ৰাষ্ট্ৰীয় উদ্যানৰ ফালে যাই আছো বহুত হেঁচা ঠেলা কৰি ললো পুৰা হেঁচা ঠেলা হৈ আছে তো পৰীক্ষা ভিডিঅ'টোৰ লগত বলক তাত যাই লগ কৰোঁ আৰু এনেকৈয়ে হাবি জংগল হাবিৰ মাজেৰে ইটাৰ ভাটিৰ মাজেৰে যাই আছোঁ পবিতৰা ৰাষ্ট্ৰীয় উদ্যান ৱাইল্ড লাইফ চেঞ্চুৰীলৈ আজি তামাম মজা লাগিব কাৰণ এই কুঁৱলী ঠাণ্ডা বতৰ তাতে পৰিয়ালৰ লগত তামাম হ'ব আজি আৰু চাব পাৰে কুঁৱলী গুচাই নাই আমি ইমান ৰাতিপুৱা উঠাই লৈ আহিছে আমাক কুঁৱলী গুচাই নাই দিয়ক আপুনিও ভিডিঅ'টো চাই এনজয় কৰক বাঘ ভালুক হাতী ঘোঁৰা আপুনিও চাওক অলপ বলক ডাইৰেক্ট পবিতৰাতে আমি লগ হওঁ কাৰণ মূৰৰ বিষাই আছে গোটেই মই লাংখাই পৰি আছোঁ দাদাই ভিডিঅ' বনাই আছে বলক ডাইৰেক্ট পবিতৰাতে লগ পাম আৰু মাথা চাথা বেয়া গোটেই তো আহি পালোঁ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আহিকে আৰম্ভ হ'ল আমাৰ জীপ চাফাৰী তো চাব পাৰে এয়া জীপ চাফাৰী ষ্টাৰ্ট ইয়াতে এই পিছপিনে আহি আছে আৰু এখন দাদাহঁত তাত আহি আছে ফুল পুৰা মজা লাগিছে ইয়াতে তোমাৰ কেনে লাগিছে পুৰা একদম আৰম্ভণি আহোঁতে বাটত পুৰা গা চা বেয়া একদম অৱস্থা নাই তিল পাতি খাই কিনে একদম ঠিক মই লৈছোঁ এই আমাৰ সৰুজনে হাল্লা বলিব দিছে একদম পুৰা আগৰ পিনেও যাই আছে জিপচি আমাৰ অলপ চাই থাকক ভিডিঅ'বিলাক এই পিছপিনৰ পৰা এনেকৈ আহি আছে আচল ঠাইত গম পা পুৰা ঠেকচা তামাম বহিলেও ভাল তো পিছৰ ফালে চব আহি আছে এয়া আমাৰ হাৰাম গোটাইকেইটা পুৰা একদম আৰু এনেকৈ আমি জীপ চাফাৰী লৈ হাও কি হ'ল হাও ভিডিঅ'টোত উল্টা হৈ গ'লে হে চাফা চেচ ধ্বংস উপায় নাই আৰু এই কেমেৰাটো লওঁতে মোৰ ভুল হৈ গ'ল হ'ব দিয়ক একো নাই এনেকৈ চাওক না কি কয় অলপ কাটি কুটি দিছোঁ দিয়ক নহ'লে আৰু এইখিনি নিদিলে ভাল নালাগিব না হয়নে নহয় বলক আমি এই ভিডিঅ'টো এনজয় কৰক তো আহি মাছ পালোঁ এয়া কিন্তু গৰুৰ বাহিৰে বেলেগৰ দৰ্শন এতিয়ালৈকে নাই হোৱা খালি গৰু আৰু মই কেইটামান দেখিছিলোঁ বাছ এই আগৰ পিনে কিবা এটা ঘৰ চৰ আছে সেয়াই দেখাই যাব লাগিব যেন পাইছোঁ আজি আৰু এই পিছৰ পিনে আহি আছে এইকেইটা কিবা কিবি এইটো গড় কিন্তু চিনি তিনি নাপাব এই সুদা পিঠিখনহে দেখা পাইছোঁ অৱশেষত দৰ্শন হ'ল নিজা চকুৰে কিন্তু আপোনালোক দেখাব নোৱাৰিলোঁ এয়া গৰু এইটোৱে চাই সন্তুষ্ট লওক আৰু এই সন্মুখত এটা গড় দেখিছোঁ আপোনাক দেখাইছোঁ বেক কেমেৰা ৰ'ব এই সেইটো গড় চিনি দি নাপাব আপোনালোকে ভালকৈ চাই লওক এইটো গড় আছে ইয়াতে এইটো জুম ইন কৰি লৈছে এইটো গড় এইটো মই কেমেৰা ভালকৈ দেখা নাপাব মোবাইলৰ কেমেৰা ব্লগিংটো তো এইটোৱে গড় দেখা পালোঁ ওচৰলৈ আহিলে ভাল আছিল দেখা নাপালোঁ যেন নহয়
পিছপিনে আছে নদী, এইবিলাক পুৰা একদম ভাল ভাল জংঘল টাইপৰ এৰিয়া। গড়টোতো আপোনালোকে দেখাই পালে, ভালকৈ জুম নহ'ল আৰু কি ক'বা, গড়টো চাই কেনেকুৱা লাগিল? মজা লাগিল নেকি? আচ্ছা লগা? এয়া পিছপিনে পুৰা পৰি খুৰাৰ লগত আছে আমাৰ, পুৰা জংঘলৰ মাজত একদম জংঘল চাওক না, জংঘলৰ এই নদী ইফালে চাওক, পুৰা একদম পানী, একদম নীলা নীলা পানী পুৰা একদম তামাম হ'ব ৰ আছেতো। গৰু আৰু গৰুত বাহিৰে বেলেগ আকৌ দেখাই পোৱা নাই তাক লোকিয়ে। কিবা অলপ ওলো বাঘ ভালু কিবা নহয়তো কিবা ওলো, নাই শান্তি নাই সুখতে যাব লাগিব নেকি? মজা লাগছি ৰ, পাছত দেখোন একো দেখা চেখাই পোৱা নাই। নদীতে মাছ চাছ ধৰি যাওঁ নেকি, না কি কয়? অন্তত ৰাতিৰ সাজ ভাল হ'ব না কি? কিনো বকি আছো ময়ো। বলক সেয়া যাওঁ বল। ফাইনেলি বহুত দেখা পালোঁ গড় এটা ইয়াতে। তো আপোনাৰ চাই থাকক, মানে বেছি হাল্লা কৰিলে গড় পলাই যাব পাৰে, তো লাহে ধীৰে কথা কওঁ। পূৰাই তাতে আছে, বেক কেমেৰাৰে দেখাই আছোঁ আপোনালোকক। কোৱালিটি ভাল নহ'ব পাৰে, কিন্তু এয়া চাওক ঘৰ পূৰা ইয়াতে এটা আছে। সেইপিনে ক'ত গ'লে, এই জংঘলৰ পিনে মাজৰ পিনে এটা আছে। এইটো গড়, এইটোৰ মাজত আছে। আপোনাক আৰু গড় আৰু গৰু কিমান দেখাম দিয়ক। গড় আৰু গৰু দেখা পাই মনটো কেৱল বেয়া লাগি গৈছে। তো ভিডিঅ' চিডিঅ' বনাব নাই, ইচ্ছা নাই। তো বলক আমি ডাইৰেক্ট আৰু ঘৰত যাই কিনে ভিডিঅ'টো এণ্ড কৰিম। মই লাষ্ট ইণ্ট্ৰ'খিনি দিম আৰু বাদ দিয়ক আৰু হ'ব। তো আহি পালোঁ আমি ঘৰ। তো আজিৰ ব্লগটো আছিল ইমানেই। যদি ব্লগটো আপোনালোকে ভাল পালে তো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনে পালে। তো আৰু আগলৈ এই এনেকুৱা ব্লগ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।